বাইদেউৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব নকৰিব, লাইক নকৰিব আৰু শ্বেয়াৰটো মৰি গ'লেও নকৰিব। 100% কৰিব। নমস্কাৰ, নমস্তে, হাই, হেল্ল', আদাব এণ্ড সত শ্ৰী আকাল। মোৰ নাম হৈছে ৰিম্পী বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিন্দাছ। আপোনালোকক মই হামৰেঙৰ কিছু দৃশ্যাংশ দেখুৱালোঁ। মোৰ ভণ্টিয়ে চাকৰি কৰিবলৈ যোৱাৰ যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ, তাৰপিছত আমি ভাড়াঘৰ বিচাৰি যি এক দৃশ্য দেখা পালোঁ ভাড়াঘৰৰ, সেয়া হয়তো ক'লে আপোনালোকৰো চকু কপালত উঠিব। সেইকাৰণে আপোনালোকেও আহক মোৰ লগত সেই ভাড়াঘৰনো কি, কেনেকুৱা মই দৃশ্য দেখা পালোঁ, ভিডিঅ'টো শেষলৈকে চাই পেলাই উপভোগ কৰক। এয়া আমাৰ আগত এখন ইনোভা গৈ আছে, তেওঁলোকে ভাড়াঘৰ এটা বিচাৰি পাইছে আৰু আমাকো কৈছে, সেইকাৰণে আমি সকলো এতিয়া তালৈকে গৈ আছোঁ। ঘৰ ভাড়া বিচাৰি এঘৰ মানুহ পাইছোঁ, ঘৰটো দেখাত ধুনীয়াই লাগিছে আৰু এতিয়া ৰুমটো খালী থাকিলেই হয়। মোৰ লগত আৰু এজনী বা গৈ আছে, তাইও অলৰেডি জব পাইছে, তো ইয়াতে মোৰ ভণ্টি একেলগে থাকিব। ঘৰটো চাওকচোন, ভাল লাগিছে দেখি। এয়া ঘৰৰ অ'নাৰ ওলাই আহিছে, আমি তেওঁক সুধিলোঁ ভাড়াঘৰৰ কথা আৰু তেওঁ আমাক ক'লে যে তেওঁ এই বিষয়ে গম নাপায়, কিয়নো এই বিষয়ে চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকে বেলেগ এজনক এপইণ্ট কৰিছে, তেওঁহে গম পায়। একেবাৰে লাষ্টত আছে, একেবাৰে লাষ্টৰ বুলি কৈছে। এয়া তেওঁ আমাক ভাড়াঘৰলৈ যোৱা ৰাস্তাটো দেখুৱাই দিলে আৰু আমি সেই তাৰ কাষে কাষে আহোঁতে এয়া ফুলৰ টাববিলাক দেখিলোঁ। ধুনীয়াকৈ ৰাস্তাৰ কাষত ফুলনি বাৰী লগাইছে, বৰ ধুনীয়া ধুনীয়া ফুল কিছুমান লগাইছে, ফেঞ্চিং দি ৰাখিছে। এইটো যিহেতু ৱেষ্ট কাৰ্বিআংলঙৰ পাহাৰীয়া জেগা হয়, সেইকাৰণে এইটো মালিকৰ ঘৰটো অলপ আপত আছে। এয়া আমি গৈ আছোঁ আৰু আপোনালোকে এয়া দেখা পাইছে যে ৰুম নম্বৰ 3। এনেকৈ কল্পনা কৰকচোন ৰুম নম্বৰ কিমানলৈকে থাকিব পাৰে। এই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক সেইকাৰণেই কৈছিলোঁ যে শেষলৈকে চাব, কিয়নো ইয়াত কিমানলৈকে ৰুম আছে আপুনিও আচৰিত হৈ যাব ক'লে শুনিবলৈ। এতিয়া আমি এই ডাউন ছাইড, এইটো ডাউনৰ ফালে নামি গৈ আছোঁ। ৰাস্তাৰ মানে দুই পাৰে, আমাৰ এই যোৱা কৰিডৰৰ দুই পাৰে ধুনীয়া ধুনীয়া ফুল লগাইছে। এইফালে এয়া ভাড়াঘৰ, এয়া লিখি থোৱা আছে ৰুম নম্বৰ 17 to 25লৈকে আছে মেবি। আৰু ইয়াৰ যিটো বাউণ্ডৰী আছে, বাউণ্ডৰীৰ কাষত পুখুৰী আছে, কলৰ বাগান আছে আৰু এয়া চব ভাড়াঘৰ। এয়া কোনো নিজা ঘৰ নহয়, এয়া চব ভাড়াঘৰ। প্ৰত্যেকটো ঘৰৰ দুৱাৰৰে সন্মুখত ৰুম নম্বৰ মাৰি থোৱা আছে। এয়া ফুল বাগিচা। এনেকৈ আহি আমি এয়া আকৌ এখন দেখিলোঁ ধুনীয়া ফুলনি বাগিচা আৰু ছাইডেদি যিটো ৰুম গৈছে, সেনেকৈ গৈও সেইফালেও ৰুম আছে, তাতো বহুতকেইটা ৰুম দেখা পালোঁ। এয়া জবা ফুলৰ গছ ধুনীয়াকৈ ইমান কাটিং কৰি লগাইছে। এয়া মানুহবিলাক অফিচলৈ গৈছে। ইয়াতে ৰুম নম্বৰ 26, ৰুম নম্বৰ 26। এয়া দেখিছে কিমান ভাড়াঘৰ। এয়া ফাইনেলি আহি এটা ৰুম আমি চাইছোঁ। লাইফত এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ দেই ভাড়াঘৰ। লাষ্ট কেইটালৈকে আছে? 30 আছে নেকি? 30 আছে, 28লৈকে দেখিলোঁ। 30 আছে, 30। অ' এইটো বোলে বুকিং নহ'ব। 30 এইফালে 30, 31, 31, 30। বাইদেৱে নাজানে সেইকাৰণে কৈছে, নহ'লে পৰহিলৈ লগ পাই পেলাই তেতিয়াহে কনফাৰ্ম হ'ব পাৰিম। এইটো চাই লওঁ আমি ঘৰটো। এইটোৱে হৈ পেলাই নাই, টোটেল 32টামান দেখিলোঁ মই।
মেডিকেলৰ মেডিকেল চিনি পায় এইটো এটা দেখোন 27 টো খালি আছে ঘৰটো এখেতৰ চেক আছে হয়তো চাই লওঁ চা এইটো চা সেইটো হ'ব পাৰে সেইটো বাইদেউটো গ'লগৈ হ'ব পাৰে তেতিয়া সেইকাৰণে চাগে এনেকৈ কৈছে নেকি মোক ডাঙৰ দেখোন দুটা ৰুমে আছে জানো ফাইনেলি 27 ৰুম নম্বৰটোৱে আমি ডিচাইড কৰিছোঁ বাট অ'নাৰে গম নাপায় এইটো কোনোবাই বুকিং কৰিছে নেকি সেয়া মানুহজনক তেওঁ সুধিহে গম পাব তো তথাপিও আমাৰ ঘৰটো পচন্দ হৈছে আমি ফাইনেল কৰিছোঁ এইটোৱে ল'ম বুলি টোটেল মই ইয়াতে 32টা ভাড়াঘৰ দেখিলোঁ একেটা কেম্পাছতে একেজন মালিকৰে সেয়েহে এতিয়া গম পাইছোঁ তেওঁ এজন মানুহ কিয় এপইণ্ট কৰিছে এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে এতিয়া শেষত আপোনালোকে মোৰ যদি ভাড়াঘৰৰ এই ভিডিঅ'টো চাই ভাল পালে মোৰ এই চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব আপোনালোক বিন্দাছ থাকক আকৌ লগ পাম অন্য এটা ভিডিঅ'